ইউটিউবৰ পৰা শিকিলোঁ। মই মাংসখিনি এটা বেলেগ ধৰণৰ বস্তুৰ সৈতে বনাম। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ চেনেল পাকঘৰৰ জ্যোতিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ৰাতিপুৱা চকুটো মেলিয়ে ভিডিঅ' আৰম্ভ কৰি দিছোঁ। চকুটো মেলিয়ে নহয়, আচলতে আজি শুই উঠা বহুত দেৰি হৈ গ'ল। আৰু এতিয়া চাহ তাহ খাই অকণমান লেপটপত মই মোৰ ইউটিউবটো অকণমান চালোঁ ওপৰে। আৰু আমাৰ পিহুক উলিয়াই দিব লাগে বোলে কৈ আছে। কোৱা, কি কোৱা কোৱা। আঙুলি নাখায়। গুড মৰ্নিং। তাতে আজি মোৰ এই ভিডিঅ'টো চাই থাকিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব। এতিয়া মই যাওঁকৈ কালি যোনটো ভিডিঅ' বনালোঁ সেই ভিডিঅ'টো অকণমান বনাবলৈ আছে আৰু তাৰপিছতে অলপ পিছতে সেই ভিডিঅ'টো মোৰ ইউটিউবত দিও দিম, আপোনালোকে চাব। আৰু আজি দিনটো কেনেকৈ পাৰ কৰোঁ চাই থাকক মোৰ লগতে। আজি মই ব্ৰেড খালোঁ। ব্ৰেড আৰু পিজ্জাও খালা? আৰু বিস্কুট আৰু এনেই কৈ আছে আৰু মুখত যি আহিছে। তাইক ৰুটি এখন বনাই দিলোঁ আৰু ৰুটিখন তাই তিনিচুকীয়াকৈ কাটি দিলে। সেইটো তাইৰ কাৰণে পিজ্জা হৈ যায়। সেইকাৰণে তাই ক'লে যে ৰাতিপুৱাই পিজ্জা খালোঁ বুলি। একদম মিছা কথা, এইটো মিছা কথা ক'ব আহিছে। হা হা কি? আজি গা ধুই অহা মানে বহুত দেৰি হ'ল। আজি ইণ্টাৰনেটটো ইমানেই আজি শ্ল' হৈ আছে। মই যে ক'লোঁ ভিডিঅ'টো আপলোড কৰিম বুলি, ভিডিঅ'টো আপলোডত দিছোঁ আৰু তাৰপিছতে সেইটো আপলোড হ'বলৈ কিমান সময় লাগিছে কওকচোন? 1 ঘণ্টা লাগিছে। ইমান অকণমানি সৰু ভিডিঅ' এটা মই দিছোঁ আৰু সেইটো 1 ঘণ্টা লাগিছে আপলোড হ'বৰ কাৰণে। কিয় নাজানো, ইণ্টাৰনেটৰ স্পীডটো ইমান কমি গৈছে। কালিৰ পৰা হৈছে সেইটো প্ৰব্লেম। মই কাণতে কৈ দিওঁ দিয়া, কৈ দিয়া। আমাৰ পিহুৰ ধুনু নামটো হ'ল চানভি। তাই বেচেৰীজনী স্কুল যাব পাৰে নে নোৱাৰে যেতিয়া সময় হয়, কৰোণাইহে জানে আৰু ভগৱানে জানে। তাই আৰু 3 বছৰ হ'বই আৰু 2 মাহ আছে আমাৰ পিহুৰ হেপী বাৰ্থডে হ'বই নজান। এতিয়া যি পৰিস্থিতি দেখিছোঁ, বেচেৰীজনী আৰু 3 বছৰতো স্কুল যাবলৈ নহ'ব। স্কুল যাবানে তুমি? মোক নিনিয়া কিয়? তোমাক স্কুলত কোনে থ'ব যাব? মই নিজে যাম। অকলে যাবা? কেনেকৈ যাবা? বাছত যাম। বাছত বাছত অকলে যাব পাৰিবা? আজি মই ইয়াতে যাম। কি যাবা? বেগ পিন্ধি যাবা? বেগত কি নিবা? কিতাপ। ৱাও, ক'ৰ পৰা শিকিলা এইবিলাক তুমি? ক'ৰ পৰা শিকিলা? ক'ৰ পৰা শিকিলা বোলে? ইউটিউবৰ পৰা শিকিলোঁ। এতিয়া মই বনাম। ইয়াতে মই ৰঙালাও গুটি কেইটামান আজি শুকুৱাই থৈ দিছিলোঁ, কালি ৰঙালাও কাটিছিলোঁ। আৰু এতিয়া এইকেইটাকে তাইক ভাজি দিওঁ আৰু লগতে মই ভাজিম ছানফ্লাৱাৰ চিড। যোনটো ভিডিঅ' দিছিলোঁ সেইটো চাইছেনে বাৰু, কেনেকৈ খাব লাগে? যদি চোৱা নাই ওপৰতে লিংকটো দি দিম আৰু লগতে মোৰ ডেছক্ৰিপশ্যন বক্সতো লিংকটো দি দিম, চাবচোন আৰু খাব। এইটো খুব ভাল হয়। কিয় ভাল সেইটো মই ভিডিঅ'টোত কৈ দিছোঁ। ৰঙালাওৰ গুটিকেইটা ভাজিম, কিন্তু আগতে মই ছানফ্লাৱাৰ চিডকেইটা ভাজি লওঁ, কাৰণ ৰঙালাওৰ গুটিটোত আমি তেল দিব লাগিব ভাজিবলৈ। এইখিনিত অকণমান নিমখ দিম এতিয়া। এয়া চাওক, ৰেডি হৈ গ'ল। অকণমান সৰহকৈ বনালোঁ। নামটো ক'লোঁহে পিহুৱে খাব বুলি, কিন্তু আমি তিনিওটাই খামগৈ এতিয়া। খোৱা। ভালনে খাবলৈ?
এতিয়া মই ভাত বনামগৈ আৰু আজি বনাম মই মাংস আৰু আজি মই মাংসখিনি এটা বেলেগ ধৰণৰ বস্তুৰ সৈতে বনাম আৰু সেই বস্তুটো কি হয় চাবৰ কাৰণে মোৰ পাকঘৰলৈ যাব লাগিব। তেন্তে ব'লক দেৰি নকৰোঁ, বহুত দেৰি হৈ গ'ল, পাকঘৰলৈ যাওঁ আৰু আজি মাংসৰ ৰেচিপিটো বনামগৈ। আজি মই চিকেন বনাম এইটো বস্তু দি। এইটো কালি মই বুট আৰু মগু কেইটামান তিয়াই থৈছিলোঁ। এইটো কাবুলী বুট, অকল কাবুলী বুট দিও বনাব পাৰি, কিন্তু মগু দিও বনাব পাৰি আৰু এই দুইটা মিক্স কৰিও বনাব পাৰি। তেন্তে আজি আহক মই আপোনালোকক দেখুৱাওঁ এইটোৰে কেনেকৈ মাংস ধুনীয়াকৈ আৰু টেষ্টি কৰি বনাব পাৰি। প্ৰথমতে মই এইকেইটা কুকাৰ এটাত এটা হুইচেল দি ল'ব লাগিব। বেছি হুইচেল নালাগে, এটা হুইচেল দিয়াৰ পিছতে এইখিনি পিছত মই মাংসৰ লগত বনাব পাৰিম। মই মাংসৰ মছলাখিনি ৰেডি কৰোঁ মানে এইখিনি কুকাৰটোত এটা হুইচেল দি লওঁ। বুটখিনি বইল হয় মানে মই ইয়াতে মাংসৰ মছলাখিনি ৰেডি কৰোঁ। সেইকাৰণে মই ইয়াতে 4টা পিঁয়াজ কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ, কেইফুটামান নহৰু আৰু এটুকুৰা আদা দিছোঁ আৰু এইখিনি ভালকৈ এতিয়া পেষ্ট বনাই ল'ম মই। মগু আৰু বুটখিনি বইল হৈ গ'ল। বুটটো একেবাৰে গলিও যোৱা নাই, একেবাৰে গলি গ'লে খাবলৈ বেয়া হ'ব আৰু মগুটো অকণ গলি গৈছে, উপায় নাই, মগুটো তেনেকুৱাই গলিয়ে যায়। এতিয়া আহক চাওঁ মই কেনেকৈ মাংসকণ বনাওঁ। মই এতিয়া কেৰাহী এখনত অকণমান তেল দিছোঁ আৰু এই তেলখিনি গৰম হোৱাৰ পিছতে ইয়াতে মই কেইপিচমান আলু ফ্ৰাই কৰি ল'ম। এই আলুখিনি আপোনালোকে নিদিলেও কোনো কথা নাই, কিন্তু মই মাংস দি আলুখিনি দিম কাৰণ আমাৰ পিহুৱে মাংস দিয়া আলু খাই ভাল পায়। এইখিনি বেছি সময় ভাজিব নালাগে, অকণমান ৰঙা হ'ব আৰু তাৰপিছতে মই এখন প্লেট এখনত উঠাই ল'ম। এতিয়া এই গৰম তেলখিনিতে মই 3 পিচমান ইলাচি, অকণমান ডালচিনি আৰু 2-3টামান লং দিলোঁ আৰু যোনখিনি পিঁয়াজ আৰু আদা নহৰু পিচি থৈছিলোঁ সেইখিনিও ইয়াতে গোটেইখিনি দি দিম। পিঁয়াজখিনি অকণমান সময় ভজাৰ পিছতে ইয়াতে মই অকণমান হালধি দিলোঁ, অকণমান ধনিয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান চিকেন মছলা দিলোঁ। এই গোটেইখিনি দি পেলাই মই এতিয়া মছলাখিনি পুনৰ ভালকৈ লৰাই দিম। অকণমান সময় লৰোৱাৰ পিছতে ইয়াতে মই মাংসখিনি দি দিম। এই মাংসখিনি মই কালি হাফ ফ্ৰাই কৰি থৈ দিছিলোঁ। এই গোটেইখিনি ইয়াতে মই এতিয়া দি দিম। মাংসখিনি অকণমান লৰাই হোৱাৰ পিছতে ইয়াতে মই অকণমান নিমখ দি দিম আন্দাজমতে আৰু এই নিমখখিনি ভালদৰে মিক্স কৰি ল'ম আৰু তাৰপিছতে যোনখিনি আলু আমি ফ্ৰাই কৰি থৈছিলোঁ সেই আলুখিনিও ইয়াতে মই দি দিম আৰু যোনখিনি বুট আৰু মগু বইল কৰিছিলোঁ সেইখিনিও ইয়াতে মই গোটেইখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু তাৰপিছতে অকণমান সময়ৰ কাৰণে মাংসখিনি ঢাকি দিম যাতে মাংসখিনি ভালদৰে সিজি যায়। অলপ সময় সিজাৰ পিছতে ইয়াতে এতিয়া মই অকণমান পানী দি দিম। আপোনালোকে যদি এনেদৰে খাব বিচাৰিছে এনেদৰে পানী নিদিয়াকৈও বনাব পাৰি, কিন্তু মই অকণমান জোল কৰি খাম সেইকাৰণে ইয়াতে অকণমান পানী দি দিছোঁ আৰু পুনৰ এইকণ ঢাকি দিছোঁ অলপ সময় সিজিবৰ কাৰণে। অকণমান সময় সিজাৰ পিছতে ইয়াতে মই অকণমান কচুৰি মেথি দিলোঁ আৰু অকণমান গৰম মছলা দি পুনৰ লৰাই দিছোঁ আৰু পুনৰ অকণমান সময় ঢাকি দিলোঁ সিজিবলৈ। মই এই মাংসখিনিত জ্বলা দিয়া নাই, আপোনালোকে যদি বিচাৰে ইয়াতে জালুক নাইবা জলকীয়া আপোনালোকে বিচৰা ধৰণে দি ল'ব পাৰে। অকণমান সময় সিজাৰ পিছতে মোৰ এইখিনি ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া মই গেছটো অফ কৰি দিম। এনেদৰে বুট আৰু মগুৰ লগত আজিলৈকে যদি মাংস খোৱা নাই এবাৰ এনেদৰে বনাই খাবচোন, খাই খুব ভাল লাগে। আজি মই এই মাংসৰ ভাতৰ লগতে টেঙা দালি বনালোঁ। এতিয়া মই ভাত সাজ খাই লওঁ আৰু পুনৰ আপোনালোকৰ লগত কথা পাতি আছোঁ। চিকেন খাই মজা লাগিলে। এতিয়া পিহুৱে কি কৰিব? খেলাটো খেলিব। ন এতিয়া পিহুৱে হামু দিব ন? পিহু ভালনে বেয়া? ভাল। আৰু মা ভালনে বেয়া? ভাল। পাপা? ভাল। এইজনী আমাৰ বান্দৰী কেনেকৈ জঁপিয়াই আইও
আৰু নকৰে আৰু ভাত খাই জপিয়াই আহিবা ভাতটো ওলাই আহিব এইটো কেতিয়াবা খাইছেনে খাই খুব ভাল লাগে পকিলে খাই ভাল লাগে তামোল তামোল লাগে খাই মধুৰিআম মধুৰি লাগিছে কেইবাটাও কি চিন্তা কৰি আছা কি চিন্তা কৰিছা এতিয়া 7টা বাজিব হ'ল আজি মই পিছবেলাকণ আৰু বেছি ভিডিঅ' নকৰিলোঁ আজিৰ এই ব্লগটো মই এইখিনিতে সামৰোঁ আৰু এটা কথা কৈ দিওঁ যদি আপোনালোকে প্ৰথমবাৰ মোৰ আজি চেনেলটো চাই আছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' আৰু নতুন ৰেচিপিৰ সৈতে মই পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিম তেতিয়ালৈকে ভালেৰে থাকক সুস্থ হৈ থাকক আৰু হেল্ডি হৈ থাকক ধন্যবাদ